মই মানৱতাই কৈছোঁ। হয়, ঠিকেই শুনিছে আপুনি। মই সেই মানৱতাই কৈছোঁ যাৰ মৃত্যু হোৱাৰ সাক্ষী আপোনালোকে যোৱা দুদিন ধৰি হৈ আহিছে। আপোনালোক জীৱশ্ৰেষ্ঠ মানৱ। পাহাৰলৈ ফুৰিবলৈ যোৱা সেই যুৱক দুগৰাকীক মৰিয়াই হত্যা কৰিবলৈ আপোনালোকৰ হাত কঁপা নাছিলনে? তেওঁলোকৰ কি দোষ আছিল? কি অপৰাধ আছিল সেই নিৰীহ যুৱক দুগৰাকীৰ? প্ৰকৃতি, সেউজীয়া মুকলি আকাশ, চৰাইৰ কিৰিলি, নিজৰাৰ কলৰৱ ভাল পোৱাই তেওঁলোকৰ অপৰাধ আছিলনে? শিল্পী আছিল তেওঁলোক, সুন্দৰৰ পূজাৰী আছিল তেওঁলোক। তেনে সুন্দৰ আৰু নিষ্পাপ হৃদয়ৰ যুৱক দুগৰাকীক নৰকীয় যন্ত্ৰণা দি হত্যা কৰি আপোনালোকৰ অকণো অনুশোচনা হোৱা নাইনে? এগৰাকী শিল্পীক হত্যা কৰা মানে এটা সভ্যতাক হত্যা কৰা। জানেনে আপোনালোকে? নাজানে নিশ্চয়। জানিলে যুৱক দুগৰাকীৰ সেই নিষ্পাপ বিননি আৰু কাতৰ অনুৰোধে আপোনালোকৰ পৈশাচিক হৃদয়বোৰ গলাব পাৰিলেহেঁতেন নিশ্চয়। আৰু আপোনালোকৰ ছ'চিয়েল মিডিয়াত কৰা সাম্প্ৰদায়িক মন্তব্যই সেই মাতৃ দুগৰাকীৰ চকুলো মচিব পাৰিবনে? আপোনালোকে ভাবিছেনে এবাৰলৈ? আপোনালোকে আজি কৰা মন্তব্যৰ কাৰণে কাইলৈ কোনোবা নিৰীহৰ প্ৰাণ যাব পাৰে। এয়াও মানৱতাৰে হত্যা নহ'বনে? এইখন আপোনালোকৰ দেশ, এইখন মোৰ দেশ। মই মানৱতাই কৈছোঁ। ইয়াৰ পাহাৰ, ইয়াৰ নিজৰা, ইয়াৰ সেউজীয়া আপোনাৰ মোৰ সকলোৰে। ইয়াৰ সেউজীয়াৰ দৰে, ইয়াৰ আকাশৰ বিশালতাৰ দৰে সকলোৰে হৃদয়বোৰ বিশাল আৰু নিষ্পাপ হওক, যাতে কোনো শিল্পীয়ে, কোনো নিষ্পাপ হৃদয়ে জীয়াই থাকিবলৈ কাতৰ অনুৰোধ কৰিব লগা নহয় কাকো। মোৰ নাম নীলোৎপল দাস, পিতাৰ নাম গোপাল দাস, মাতৃৰ নাম ৰাধিকা দাস, আৰু মই অসমীয়া হয়।